Welcome to my Alom blog channel. মানে আপোনালোকে বহুতে গম পায় মোৰ মানে বন্ধুসকল বহুতে গম পায় মই আছো বৰ্তমান হায়দৰাবাদ আৰু হায়দৰাবাদত মই মানে বেলেগ কোম্পানীত কাম কৰি আছো তো আজি মই মানে বিদেশত আপন মানুহ মানে হায়দৰাবাদত আমাৰ অসমৰ পৰা বহুত মানুহ আহিছে আৰু ইয়াতে মানে কাম কৰি আছে সেই সকল মানুহক মানে চাব আহিছো তো ইয়াতে মানে পোল্ট্ৰি ফাৰ্ম পোল্ট্ৰি মানে ব্ৰইলাৰ ফাৰ্ম মানে বম ব্ৰইলাৰ ফাৰ্ম আছে সেই ব্ৰইলাৰ ফাৰ্মত কাম কৰে তো মানে কেনেকে কি কৰে তাত মানে সম্পূৰ্ণ এই ভিডিঅ'টোত দেখাম ভিডিঅ'টো চাই থাকক বলো চাওক মানে এইখনে হৈছে মানে পোল্ট্ৰি ফাৰ্ম ব্ৰইলাৰ ফাৰ্ম এইটো এটা ফাৰ্ম সেইফালে এটা আছে আৰু সেই চাওক মানে ফাৰ্ম দুনিয়াৰ ফাৰ্ম তো ব্লগ মানে ভিতৰৰ পৰা দেখাম এইটো ইয়াৰ ভিতৰত গৈ আছো ফাৰ্মৰ চাই থাকক ভিডিঅ'টো বন্ধুসকল চাওক মানে এইটো এইখনে হৈছে মানে ফাৰ্মৰ ভিতৰৰ অংশ চাওক মানে ইয়াতে মানে মুৰ্গী তো গৈ আছো মানে মুৰ্গী চাওক মানে মিয়াৰ মুৰ্গী আৰু ইয়াত মানে কিমান আছে মুৰ্গী জানেনে 30,000 মুৰ্গী আছে এইখন ফাৰ্মত মানে 30,000 মুৰ্গী আছে এখন ফাৰ্মত আৰু এইখন ফাৰ্ম এজন মানুহে মানে চাৱা চিতা কৰে এই যে এই বস্তুটো দেখা পাইছে না এই বস্তুটোত মানে ওপৰত মানে এই বস্তুটো মানে দানা যে ব্ৰইলাৰক যে দানা খোৱায় সেই দানাবোৰ মানে সেই ওপৰত মানে ঢালি দিয়ে তাৰ পিছত দেখাই আছো খিলিয়াই লৈ যাব পাৰে এয়া চাওক মানে ধুনীয়া চাকা চিষ্টেম আছে তো এনেকে ঠেলা মাৰিলে যায় এই এনেকে এই ওপৰৰ পৰা মানে ঠেলা মাৰি লৈ যায় আৰু মানে এই তলেদি এই ফুটাই দি এই এনেকুৱা মানে প্ৰত্যেকটা ফুটপাত মানে এনেকুৱা জেগা আছে য'ত মানে মুৰ্গী আছে আৰু তাত মানে পৰি যায় চাৰিওফালে আছে এই এনেকে মানে এই সকল মুৰ্গীক মানে খাব দিয়ে বহুত ওপৰত আছে মুৰ্গীগিলা আৰু যে হাগাগিলা বহুত তলত পৰে আৰু এই হাগাবোৰো মানে কি কৰে এইবোৰো মানে বিক্ৰী কৰে ইয়াত যেতিয়া বেছি হৈ যায় তেতিয়া মানে এইবোৰো মানে বিক্ৰী কৰি মানে সাৰত ব্যৱহাৰ হয় এইগিলা খেতি পথাৰত দিয়ে মানুহ কিনি লৈ যায় তো এতিয়া মানে আন্দা দেখাম আপোনালোকক ৰ'ব আন্দা দুনিয়াৰ আন্দা আছে আৰু আজি মানে এইখন ফাৰ্মৰ পৰা ইমান আন্দা ওলাইছে চাওক মানে কিমান হ'ব কেইহাজাৰ হ'ব আন্দা এটাত মানে 30টাকে আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 টাকে আছে কমেও 10,000 আন্দা হ'ব এইখন ফাৰ্মৰ পৰা মানে এদিনত 10,000 মানে আন্দা ওলাই ইয়াৰ পৰা তো বন্ধুসকল মানে সম্পূৰ্ণ প্ৰচেছ আপোনালোক দেখালোঁ ফাৰ্মত মানে কি চিষ্টেমত কাম চলে আৰু মানে আমাৰ কাৰণে কিবা খাৱাৰ ব্যৱস্থা কৰিছে ভাবি বৌয়ে খাৱাৰ ব্যৱস্থা কৰিছে তো মানে যি অলপ সময়ৰ ভিতৰত যি পাৰে সেই বনাইছে আৰু আমাক ৰাতি থকাৰ কথা আছিল কিন্তু আমি নাথাকোঁ সেইকাৰণে মানে জল্দি কৰি কিবা কিবি বনাই দিছে তো এই খাই আমি গুচি যাম এতিয়া সেয়া এইটো মানে চিনিয়ে পায় আপোনালোকে মানে জনপ্ৰিয় কমেডিয়ান হয় আমাৰ ৰংগেশ্বৰী গাঁৱৰ হাবুল্লা ভাই ইয়াৰ তাত আহিছিলোঁ মানে ভাল লাগিল থাকা যাওঁ এতিয়া থাকিলে ভাল লাগলে হয় নাই নাথাকোঁ আজি আৰু সময় নাই এতিয়া নাথাকোঁ যাম বাহিৰত আহিছোঁ গাঁৱৰ মানুহ দেখিলে মনটো ভাল লাগে তাৰমানে কিবা পাইছোঁ এনে লাগে তাৰমানে হয় তামাম ভাল লাগিল মোৰো ভাল লাগিল আৰু সময় পালে আহিম কেতিয়াবা হা আজি যাওঁ আৰু হা মনটো তাৰমানে আজি ভালেই লাগিব কিন্তু ভিতৰত মানে সদায় খাৰাপ লাগিব অলপ দে থাকা ঠিক আছে